সতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কইনুকৈ থাকিলে উৰকে নপৰে আমাৰে বিহুৰে কথা ৰঙালী বিহুলৈ মাজত মাথো এমাহ বাকী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঢোল পেপাৰ শব্দ ৰাজ্যৰ চৌদিশে কেৱল বিহুৰ আখৰাৰ প্ৰস্তুতি ব্যতিক্ৰম নহয় দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বৰিহাট বাৰে বৰণীয়া বহাগী বিহু হুঁচৰি দল আগন্তুক ৰঙালী বিহুৰ বাবে শুকুৰবাৰে বিহু হুঁচৰিৰ আখৰাৰ শুভাৰম্ভণি কৰে মাংগলিক নিয়মেৰে নাৰিকল ভাঙি শুভাৰম্ভণি কৰে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ জনপ্ৰিয় বিহু দল বৰিহাট আমৰঙা বাৰে বৰণীয়া বিহু হুঁচৰি দল শুভাৰম্ভণি অনুষ্ঠানত বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে আমৰঙা বহাগী বিহু হুঁচৰি দল আমাৰ ডাকঘৰ আমৰঙা গাঁও আমৰঙা পোষ্ট অফিচ ডাকঘৰটো আমৰঙাই হ'ল আৰু আমাৰ নিচেই অঞ্চলৰ কলা মন্দিৰ বুলি কয় কলা মন্দিৰ যিনি আমাৰ এই আখৰা গৃহীত এই অঞ্চলটোৰ সমূহ ৰাইজ এই আখৰা গৃহতেই জন্ম হৈছিল আৰু আজিলৈকে চলি আছে আৰু আগন্তুক আমি নতুন প্ৰজন্মক এই বাটশাৰী দেখাই আছোঁ যিটো আমি পূৰ্ণগতিত আৰম্ভ কৰিম আৰু সমূহ আমাৰ অঞ্চলবাসী ৰাইজ আমাৰ লগত সদায় ছাপোৰ্ট কৰে ৰিহাৰ্চেলৰ সময়খিনিতো ছাপোৰ্ট কৰে তেখেতসকলৰ অনুপ্ৰেৰণা সদায় আছে আৰু এই কলা মন্দিৰ যি ক্লাবৰ পৰা আমাক সহযোগ কৰিছে আমি নথৈ সুখী আৰু এইখিনি আমাৰ উৎসাহ উদ্দীপনাই আমাক বহুত আগলৈ উৎসাহ দিয়ে